শিৱসাগৰৰ বৰপুখুৰীৰ চাৰিওপাৰৰ প্ৰায় 4 কিলোমিটাৰ পথ কেন্দ্ৰীয় চৰকাৰ 10 চিডিজ আৰু ৰাজ্য চৰকাৰ প্ৰায় 25 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে। আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈ, কেন্দ্ৰীয় চৰকাৰৰ নিযুক্ত অভিযন্তা শিৱসাগৰ সংমণ্ডল PDWৰ কাৰ্য অভিযন্তা অনুপম হাজৰিকা, SDO প্ৰশান্ত বুঢ়াগোহাঁই সংশ্লিষ্ট ঠিকাদাৰ আৰু APDCLৰ অভিযন্তাৰ সৈতে কাম পৰ্যবেক্ষণ কৰিলে। আগন্তুক মাৰ্চ মাহৰ ভিতৰত শিৱসাগৰৰ বৰপুখুৰী পাৰ সৰ্বাংগ সুন্দৰ কৰিবলৈ নিৰ্দেশ অখিল গগৈৰ। বৰপুখুৰীৰ চাৰিওপাৰৰ নতুন পথটোৰ মডেল। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ ভেলী নিউজ।